অসমৰ এটা ডাঙৰ জ্বলন্ত সমস্যা আছে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ মূল কাৰণ হৈছে অসমত দিনক দিনে জনসংখ্যা বৃদ্ধিৰ ফলত, যাৰ বাবে নিবনুৱা সমস্যাটো দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে। আৰু এটা কথা যে অসমৰ চৰকাৰী চাকৰি কেতিয়াও নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, কিয়নো অসমত চৰকাৰী চাকৰি খুব বেছি 10ৰ পৰা 11-12 হাজাৰ পোষ্ট খালী হয়। এই 10-12 হাজাৰ পোষ্টৰ কাৰণে প্ৰায় চাকৰিৰ কাৰণে কেণ্ডিডেট হৈ গৈ 11-ৰ পৰা 12 লাখ, আৰু 11-12 লাখৰ ভিতৰত যিসকলে পাছ কৰে তাৰে ভিতৰতহে 10-12 হাজাৰহে চাকৰি পায়। বাকীখিনিয়ে কি কৰি খাব? বাকীখিনিয়েতো কিবা এটা কৰিব লাগিব, কাৰণ ভৱিষ্যতৰ কথা আছে, তেওঁলোকে জীৱন নিৰ্বাহ কৰিব লাগিব। গতিকে সেইসকলৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ, কাৰণ চাওক আপোনালোকে 10,000 চাকৰি পোৱাসকলে পাব, যিসকলে নাপায় তেওঁলোকেতো কিবা এটা কৰি খাব লাগিব। গতিকে আপোনালোকে অকল চাকৰিৰ কাৰণে প্ৰস্তুতি নকৰিব। ঠিক আছে, আপোনালোকে চাকৰিৰ কাৰণে প্ৰস্তুতি কৰিছে, যদি আপোনালোকে চাকৰিটোৰ কাৰণে প্ৰস্তুতি কৰিছে আৰু আপোনাৰ চাকৰিটো নাপায়, তেনেহ'লে আপোনালোকে কৰিব কি? আপোনালোকৰ হয়তো ভৱিষ্যতে বহুত প্ৰব্লেম হ'ব পাৰে, প্ৰব্লেম অলৰেডি হ'বই, এইটো সঁচা কথা। গতিকে আপোনালোকে চাকৰিটোৰ কাৰণে প্ৰস্তুতি কৰক, আনহাতে আপোনালোকে বেলেগ এটা ইনকামৰ চ'ৰ্চ আপোনালোকে উলিয়াই লওক, আন এটা বেলেগ কাম কৰক, সেয়া লাগিলে বিজনেছে হওক, সেয়া লাগিলে